নমস্কাৰ বন্ধুসকল, আজি মই উপস্থিত আছোঁ বৰপেটা ৰোড শিমলাগুৰিৰ কাষত এখন মানে এনেকুৱা দোকানত আহিছোঁ। এইখন দোকান সৰু বাচ্চাৰ গাড়ী, খুব ধুনীয়া গাড়ী, কম দামতে পাব। দোকানখনৰ নাম হৈছে আপোনাৰ বৰপেটা ৰোড শিমলাগুৰি ইণ্ডিয়ান অইল কিডছ প্লে, বাচ্চাৰ খেলা বস্তু মানে হা। তো আহকচোন কি হয় গাড়ীবিলাক চাওঁ। হেলমেট আছে, তাৰপিছত এইখন এখন বাচ্চাৰ গাড়ী। দাদা এইখনৰ দাম কিমান পৰিব? 22,000 ন? দুজন বহিব পাৰে ন? তো ধুনীয়া গাড়ী, ইয়াতে আহক, গাড়ী বাচ্চাৰ কাৰণে লৈ যাওক, কমতে দিব। কিবা ডিছকাউণ্ট দি আছে নেকি বিহুৰ বাবে? এইটো অঁ ধুনীয়া শ্ব'ৰুম, টেনশ্যন নাই। এয়া বাইক চাওক, একদম অৰিজিনেল বাইক, কি ধুনীয়া বাইক। এইবিলাক বাইক যদি আপুনি বাচ্চাৰ কাৰণে নিব বিচাৰে, দাদা এই বাইকখন কিমান পৰিব? অঁ এইখন খুব একদম কম দামত দি আছে, 14,000। অলপ কিবা কম বেছি হ'ব আৰু লৈ গ'লে, যদি মোৰ ভিডিঅ'ৰ দ্বাৰা ইয়াত আহে কিবা এটা অফাৰ পাব। ধুনীয়া দোকানখনো ভাল লাগিছে। কেইমাহ হ'ল দাদা এইখন খোলা? আগতে ইমান নাছিল আৰু ন? 1 বছৰ হ'ল এইখন খোলা। ভালে হেৰি পাইছে ইয়াতে। এই এখন গাড়ী পুলিচ বুলি লিখা আছে, এই হালধীয়া এখন আছে। যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু গাড়ী এখন লৈ যাওক ধুনীয়াকৈ আপোনাৰ ল'ৰাটো বা ছোৱালীজনীৰ কাৰণে। ধুনীয়া গাড়ী। দাদা কিবা এটা কৈ দিয়ক আপুনি। দাদা ইয়াতে মানুহখিনি কৈ দিয়ক আহিব বুলি। আহিব, ইয়াতে কম দামত পাই যাব। নাই, ধুনীয়া গাড়ী। ঠিক আছে দাদা, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ঠিক আছে। ফুলনাথ 27X বুলি আছে হা। থেংক ইউ এইখিনি সময় দিয়াৰ বাবে। ইমান ভিৰৰ মাজত কাষ্টমাৰটো ডেইলি আহে। বৰ্তমান এনে কেনেকুৱা চলি আছে? এজন মোৰ ভাইটিৰ নিচিনা ল'ৰাইও খুব কষ্ট কৰি এইখন দোকান চলাই আছে। ঠিকে আছে, থেংক ইউ। বৰপেটা ৰোডৰ মেইন হাইৱেৰ কাষতে মানে, টেনশ্যন নাই। এই দাদা আহিছোঁ। অঁ ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।